জয় গুরু শংকৰ ওম নমো ভাগৱতী বাসুদেৱায়। এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰীকৃষ্ণৰ মহাৰাগ। এই সভাসদক অষ্টাদশ পুৰাণৰ ভিতৰত ভাগৱতক শ্ৰেষ্ঠ স্থান দিয়া হয়। ভাগৱতক শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰচনা কৰে ব্যাসদেৱে। ৰাসলীলাৰ প্ৰাসংগিকতাই সকলোৰে মন মোহে। শৰৎকালত বৃন্দাবনৰ যমুনা নৈৰ পাৰত চিৰযৌৱনা চন্দ্ৰৰ ৰশ্মিৰে ৰঞ্জিত কুঞ্জবনত বিতুপন পূৰ্ণিমাৰ জোন উদয়ৰ নিশা শ্ৰীকৃষ্ণই গোপীসৱৰ সৈতে বাহিৰে পঞ্চম ৰাগৰ সুৰ তুলি দিব্যৰাগ ক্ৰীড়াৰে সংসাৰত হৰিভক্তি অবিহনে আন কোনো যে ধৰ্ম নাই এনে তত্ত্ব প্ৰকাশ কৰিছে। ৰাসক্ৰিয়াৰ মুখ্য আকৰ্ষণ ৰাধা চৰিত্ৰকো এগৰাকী সাধাৰণ গোপী হিচাপে উপস্থাপন কৰি এই ৰাধা চৰিত্ৰৰ মাজেৰে নাৰীৰ অহমিকা ভাৱ প্ৰকাশ কৰা, অৰ্থাৎ ৰাধাই খোজ কাঢ়িব নোৱাৰো বুলি কৈ কৃষ্ণৰ কাণ্ডত উঠিব খোজোতেই কৃষ্ণ অন্তৰ্ধান হোৱা পিছত এইগৰাকী ৰাধাই বিৰহ বেদনা অহংকাৰ স্বভাৱ ত্যাগ কৰাত কৃষ্ণই সুপ্ৰসন্ন হৈ পুনৰ ৰাসক্ৰিয়া আৰম্ভ কৰি গোপীসৱক পুলকিত কৰাৰ লগতে শংকাসুৰক বধ কৰি গোপীক উদ্ধাৰ কৰা আদি ঘটনাৰে পৰিপূৰ্ণ এই ৰাসলীলা। আচলতে ঈশ্বৰ প্ৰাপ্তিৰ পথত যে নিৰহংকাৰ উদাৰ হৃদয়ৰ প্ৰয়োজন সেয়া প্ৰতিপন্ন হৈছে। তাৰে আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ একাদশ খণ্ডত শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়াৰ বাতৰি দিছে এইদৰে। এই নৰলক হৰিনাম বোলা, মুকুন্দ মুৰাৰী বোলা, হৰিনাম অবিহনে অৱসৰৰ পৰা উদ্ধাৰ হ'ব বোলা হৰি মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰিণ পাৰিৰা বোলা হৰি। সুকমণিয়ে পৰীক্ষিতক কৃষ্ণৰ চৰিত্ৰ সম্বলিত ৰাসক্ৰিয়াৰ কথা ক'বলৈ ধৰিলে। ঋতুৰাণী শৰৎকালৰ ৰজনীৰ অতি মনোহৰ ৰূপ দেখি কৃষ্ণৰ ৰাসক্ৰিয়া কৰিবলৈ মন গ'ল। উপমুনি বদতি শুনিও পৰীক্ষিত এক ৰাসক্ৰিয়া কৃষ্ণৰ চৰিত্ৰ। উপমুনি বদতি শুনিও পৰীক্ষিত ৰাসক্ৰিয়া কৃষ্ণৰ চৰিত্ৰ। এই শৰৎ কালৰ অতি বিতুপন ৰাসক্ৰিয়া কৰিছে কৃষ্ণৰ গমন। এই ৰাসক্ৰিয়া কৰিছে গমন। ভোগ দিগন্তৰ চন্দ্ৰমাই ভূমিকা মাৰি যেন কামধুনী স্ত্ৰীৰ মনৰ সন্তান দুৰ্বী কৰে। পূৰ্ণ চন্দ্ৰমাক যেন ফুলৰ পৰশে ৰক্তিম কৰি ৰাখিছে, যেন লক্ষ্মীৰ পদ্ম মুখখনি। এনে অপৰূপ সৌন্দৰ্য কৃষ্ণই দৰ্শন কৰি পূৰ্ব দিশ হন্তে এ কামাতুৰ শ্ৰী যেন অন্তাপমাৰ্জন্তে অখণ্ড মণ্ডল দেখিৰন্ত হৰি কুকুমে অৰুণল মুখপদ্ম হৰি কুকুমে অৰুণল মুখপদ্ম হৰি। চন্দ্ৰৰ ভাই মনকো ৰঞ্জিত কৰিছে। হৰি মধুৰ সুৰেৰে গীতৰ ধ্বনি তুলিলে। মনত দেখিল চন্দ্ৰ ৰশ্মি ৰঞ্জিত
গোপীসকলে গীতৰ ধ্বনি শুনি কামত মন্ত হৈ দৌৰিব ঘৰে ঘৰে শুনি গানে উৎসাহমূলক ভূঞাটো গোপীভাৱে কৃষ্ণক পাবলৈ তীব্ৰ গতি যাওঁতে प्रभु श्री नारायण आदेश प्रधान दायित्व सृष्टि उद्देश्य पृथ्वी मानव दानव पशु पक्षी आदि चारिमुखी जीव सृष्टि सुযোগ पाले मानव दानव बिलाके पृथ्वी कार्य निजके श्रेष्ठ प्रमाण নহয়নে বাৰু দেৱালী আপোনাৰ আচৰণে আমাক সংযুক্ত কৰি তুলিছে পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ অন্তৰত বোধ হয় সমানে জ্ঞান লাভ কৰা নহল নেকি ও নাৰায়ণ দেৱৰ কিনাৰত এইফালে আহিব লাগে
তেন্তে মোৰ অনুমান সঁচা প্ৰভু। পৃথিৱীৰ প্ৰতিটো প্ৰাণীতকৈ সকলোতকৈ বিবেকবান হৈও আজি মানৱ আৰু দানৱ সমাজে অতি জঘন্য কাম কৰিবলৈ কিয় সংকোচ কৰা নাই প্ৰভু? ধৰ্ম অধৰ্ম, পাপ পুণ্য, ন্যায় অন্যায়ৰ নকৰি বিচাৰ পৃথিৱীত মানৱ আৰু দানৱ সমাজে যি মহাপ্ৰলয়ৰ সূচনা কৰিছে তাৰ বিচাৰ কোনে কৰিব? ৰক্ষা কৰা! কি হৈছে বসুন্ধৰা? কিবা হেতু এনেদৰে কৰিলা প্ৰভু? হে প্ৰভু, হে পিতা আৰু হে ভোলানাথ, সকলোৱে শুনা মোৰ কথা। বহুমতী নাম মোৰ, নীৰৱে কৰিছো সহ্য মই দুৰ্ঘোৰ যাতনা। দুষ্ট দানৱবোৰে এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। নৰকোণ, পশুকোণ, হোৱা হৈছে। বহুতই ভাঙি দিলে তিনি ঘূৰাম। মাত্ৰ এটি ঘূৰাই কিমান দিন ৰম প্ৰভু, কিমান দিন ৰম? দিয়ক ইয়াৰে উচিত বিধান, নহ'লে সৃষ্টি ধ্বংস হ'ব এটি। তোমাৰ কথা মই বুজিব পাৰিছোঁ, কিন্তু ইয়াৰ সমিধান কেৱল প্ৰভু শ্ৰী নাৰায়ণেহে দিব পাৰিব। প্ৰভু দিয়ক তেন্তে ইয়াৰ উচিত সমিধান। বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংহাৰৰ হেতু অচিৰেই জনম ল'ম আৰু আপোনাৰ আদেশ বিনা দ্বিধাই কৰিম পালন। তেন্তে নন্দৰ জপ্তা হৈ তৃণ আৰু ধাৰা যাব দেৱঋষিসকল গোপীসকল বলভদ্ৰই ৰোহিণীৰ গৰ্ভত যুৱ মায়ায়ু নন্দৰ পিঠে উপস্থিতি আৰু আমি নিজেই সৰ্বকাৰ্য সম্পাদনৰ হেতু কৃষ্ণৰূপে নবীন আৰু দেৱঋষি নাৰদ, তুমি সকলো সময়তে সকলো কামৰ বাবে থাকিবা প্ৰস্তুত। নাৰায়ণ নাৰায়ণ। গতিকে হে বসুন্ধৰা, তুমি আৰু অলপো নকৰিবা চিন্তা। অবিলম্বে অৱসান ঘটিব তোমাৰ সকলো দুখৰ। এবে তুমি যোৱা নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ। আপোনাৰ লীলাৰ বৰ্ণনা শুনি এই দিনহীন নাৰদৰ মন থৌকিবা থৌ লাগিছে। নাৰায়ণ নাৰায়ণ। মোৰ প্ৰতি আৰু কিবা আছে নেকি আদেশ? শুনা প্ৰিয়ে, পৰম বান্ধৱ বসুদেৱ দৈৱকীক কংসই কৰা অত্যাচাৰ নিৰ্মূল কৰাৰ হেতু দৈৱকীৰ সপ্তম সন্তান ৰূপে স্থিতি ল'ব অনন্ত। আৰু তুমি তাক মায়াৰ প্ৰভাৱে সংকৰ্ষণ কৰি লৈ যাবা ৰোহিণীৰ গৰ্ভলৈ। আমিও দৈৱকীৰ অষ্টম সন্তান ৰূপে লভিম জনম।
আমাৰ এই নিৰ্দেশত পিতৃ বসুদেৱে নন্দনৰ কামত থৈ যোগমায়া ৰূপে স্থিতি লোৱা তোমাক দৈৱকীৰ কোলাত আৰু অত্যাচাৰী কংসই শত্ৰু নিৰ্মূলৰ হেতু এচটা শিলত তোমাক আস্থালিব লওঁতেই আমাৰো ভোক নহ'বনে প্ৰিয়ে? আপোনাৰ কি যে লীলা। চিন্তা নকৰিবা দেৱী, আমি কায়া আৰু তুমি আমাৰ ছায়া। তোমাকে পৃথিৱীত নৰ সমাজে দুৰ্গা কালী ৰূপে পূজা দিব। তুমি হবা আমাৰ ভগ্নী সুভদ্ৰা আৰু অৰ্জুনৰ তৃতীয় পত্নী। হে লক্ষ্মীপতি, তোমাৰ এই লীলা চাই চাই এই দিনহীন নাৰদৰ জীৱন সাৰ্থক হৈছে। পিছে পিছে প্ৰভু, শৰতৰ পূৰ্ণিমা ৰাতি হ'ব লগা এই ৰাসক্ৰিয়াৰ উদ্দেশ্য বা কি? শুনা দেৱঋষি, শৰৎকালৰ পূৰ্ণিমা ৰাত্ৰি বৃন্দাবনৰ গোপীসৱৰ সংগে আমাৰ যি ৰাসক্ৰীড়া উদযাপিত হ'ব, তাৰ জৰিয়তেই জগতত সৎ প্ৰেম ভক্তিৰ নিজৰা বোৱাই দিব লাগিব। আৰু যিজনে সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত হৈ আমাতেই দেহবন কৰিবৰ পণ, তেওঁৱেই হ'ব আমাৰ পৰম ভক্ত। আৰু এই আত্মাৰ মিলনেই হ'ব জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন। গতিকে আজিৰ আলোচনা আমি ইমানতেই অন্ত পেলালোঁ। यदा यदा हि धर्मस्य